साहा बागानाव हाबा मावबाय थानाय समावनो मेसिनाव आथिं हाबलांनानै आथिं जजानाय सुलेमान खेरखाथाया न' फारसे फैफिनबाय। थांनाय अक्ट'बर दाननि 23 खालारखालि बाक्सानि फातेमाबाद साहा बागानाव मोनसे सोमोनांथाव आरो दुखुनांथाव जाथाय जानानै थाङो। जाय जाथायाव साहा बागानाव मावग्रा सासे लेबारा दुखुनांथावै गावनि फारसे आथिंखौ खोमाना लानाङो। गिख्रंथाव जाथाय जानायनि उनाव लेबार सुलेमान खेरखाथाखौ फाहामथाय होनो बरपेटा मेडिकेल कलेजसिम लांनाय जादोंमोन आरो बेबादिनो फाहामथाय होयै होयै सुलेमान खेरखाथाया दिनैनि समाव देहा फाहामसालिनिफ्राय न' फारसे फैफिननो हाबाय। थांनाय सानखालि लेबार सुलेमान खेरखाथाया गावनि न' फारसे सौफैयो। बेखौनो साहा बागाननि फेक्टरियाव मोनसे मेल लानानै सुलेमान खेरखाथाखौ बरायो आरो थोंसे खोमानांनाय आथिंखौ गुबै आथिं होफिननो हायाब्लाबो मोनसे आर्टिफिशियेल आथिं लागायना होनो जायगायावनो जिरायनानै मावजानाय खामानि होनो लोगोसे सुलेमान खेरखाथानि देहायाव जेब्लासिम मोजां थासारियाव फैया अब्लासिम हेफाजाब होबाय थागोन होननानै फोरमायो साहा बागान मेनेजारा। এখন সভা পাতি আমাৰ বাগিচাৰ কৰ্মচাৰী বা শ্ৰমিক সুলেমান খেৰকেটা তেখেতৰ এটা দুৰ্ঘটনা হৈছিলে। দুৰ্ঘটনাত তেখেতে এখন ভৰি হেৰুৱাইছিলে। গতিকে কিন্তু তেওঁৰ মনোবল দেখি পেলাই আমি যিটো ভাল পাইছোঁ যে তেখেতৰ মনোবল ইমান বেছি আছে যে সেই মনোবলৰ কাৰণে তেখেত আজি হাঁহি মুখেৰে আমাৰ মাজত আহিছে। যোৱাকালি তেওঁক বৰপেটা মেডিকেল কলেজৰ পৰা ৰিলিজ দিছে। তেখেত আমাৰ মাজত আহি পেলাই উপস্থিত হৈছেই। তেওঁক আমি আজি আমাৰ ফেক্টৰীলৈ মাতি তেওঁক গামোচা এখন পিন্ধাই পেলাই আমি সম্ভাষণ জনাইছোঁ, তেখেতক আদৰণি জনাইছোঁ আৰু তাৰ কাৰণে আমি গোটেই ৰাইজে মিলি পেলাই তেখেতক আশীৰ্বাদো দিছোঁ যে তেখেতৰ ভৱিষ্যতটো যাতে ভাল হয়, তেখেতে দীৰ্ঘায়ু হৈ থাকে। আৰু এইখিনিতে আমি কোম্পানীৰ ফালৰ পৰা তেখেতক আশ্বাসন দিছোঁ বা বিশ্বাস দিছোঁ যে তেখেতে যিখন ভৰি হেৰুৱাইছে সেইখন ভৰি কোম্পানীয়ে দায়িত্ব লৈছে, তাত এখন আৰ্টিফিচিয়েল ভৰি লগোৱাৰ ব্যৱস্থা কৰি দিব। আৰু দ্বিতীয়তে তেখেতে কেতিয়াও চিন্তা কৰিব নালাগে তেখেতক কামৰ পৰা বাতি দিয়া হ'ব বুলি পেলাই। তেখেতক ভৱিষ্যতে তেখেতে যেতিয়ালৈকে তেখেতৰ শৰীৰ ভালে থাকে তেখেতে কাম কৰি যাব পাৰিব। তেখেতক তেনেকুৱা এটা কাম উলিয়াই দিয়া হ'ব য'ত তেখেতে হয়তো ফিজিকেলি ঘূৰা ঘূৰি নকৰাকৈ তেখেতক মানে ব্যৱস্থা কৰিব যেতিয়ালৈকে তেওঁ সক্ষম হৈ থাকে। আৰু দ্বিতীয়তে কোম্পানীৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে বা ইমান দিন কৰিলে কোম্পানীয়ে সম্পূৰ্ণ সহযোগ দিছে। তেখেতৰ পৰিয়াল, তেখেতৰ ল'ৰা ছোৱালী যিখিনি আছে কোম্পানী গোটেইখিনি সহযোগ দি পেলাই তেওঁক মানে সুস্থ সবল কৰি ৰখাৰ ব্যৱস্থা কৰিছে। আৰু ইয়াত ৰাইজৰো আশীৰ্বাদ আছে। ৰাইজৰ আশীৰ্বাদত তেখেতে সুস্থ সবল হৈ আমাৰ মাজত আহিছে। গতিকে আমি মেনেজমেণ্টৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ তেখেতক সুস্থ সবল কৰি ৰাখিবলৈ আমি চেষ্টা কৰিম যাতে ভৱিষ্যতে তেখেতৰ কোনো অসুবিধা নহয়। আৰু কোম্পানীৰ ফালৰ পৰা যিমানখিনি পৰা যায় গোটেইখিনি আমি দিবৰ কাৰণে তেখেতক যেতিয়ালৈকে তেখেতক সুস্থ সবল হৈ থাকে এইখিনি দি থাকিব। ধন্যবাদ। এক্সিডেণ্ট হৈ গৈছিলোঁ কিন্তু হ'লেও ডক্টৰৰ আশীৰ্বাদত মই বাচিলোঁ। ধন্যবাদ দিলোঁ আৰু এইখিনি কি হৈছিলে আপোনাৰ এখন ছিঙিছিল মেচিনত এক্সিডেণ্ট হৈছিলোঁ তেতিয়া ছিঙি গৈছিল। কোনটো মেডিকেল কৰাইছে? বৰপেটা ৰোড বৰপেটা টাউন। 23 অক্টোবৰ তাৰিখে আমাৰ ইয়াতে ফেক্টৰীত এটা দুৰ্ঘটনা সংঘটিত হৈছিলে। আপোনালোকৰ জৰিয়তে সকলো ৰাইজে গম পাইছিলে। কিন্তু আজি যোৱাকালি আমি বৰপেটা মেডিকেল কলেজৰ পৰা এটা জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁক মানে সুস্থ শৰীৰে মানে উদ্ধাৰ কৰা হ'ল। যে এটা ভৰি নাইকিয়া হ'লেও তেওঁক যে এটা জটিল অস্ত্ৰোপচাৰ এটা হৈ তেওঁক মানে আজি আমাৰ মাজলৈ আমি ঘূৰাই পালোঁ। তাৰ কাৰণে আমি সঁচাকৈ আনন্দিত হৈছোঁ যে তেওঁৰ এটা দুৰ্ঘটনা পতিত হোৱাৰ পিছতো তেওঁৰ মনোভাৱ ভাঙি নোযোৱাৰ পিছত মানে যিখিনি মেডিকেল টিমে বৰপেটা মেডিকেল টিমে যেনেকুৱা ধৰণে কাম কৰিলে যাৰ কাৰণে আমি আমাৰ মাজত ঘূৰাই পালোঁ। তাৰ কাৰণে সকলো মেডিকেল টিমকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তথা বৰপেটা মেডিকেল কলেজৰ যিখিনি মানে অধ্যক্ষ আছে তথা তাহাঁতৰ ডক্টৰ আছে সবকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ যে আগন্তুক দিনত যাতে আমাৰ মেডিকেল কলেজত উন্নত ধৰণৰ চিকিৎসা হোৱাৰ কাৰণে অসম চৰকাৰ তথা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে ব্যৱস্থা লোৱাৰ কাৰণে। লগতে আমাৰ বাগিচাত আজি তেওঁক আমি এটা উৎসাহ জনোৱাৰ কাৰণে আমাৰ মাজত ঘূৰি অহাৰ কাৰণে যে আমি সঁচাকৈ আনন্দিত। সঁচাকৈ যে আমি বাগিচা কৰ্তৃপক্ষই মানে তেওঁৰ যিখিনি মানে অভাৱ
সেইটো মানে পূৰণ কৰাত মানে সঁচাকৈ আমি এটা পদক্ষেপ ল'ম, সঁচাকৈ আমি তেওঁৰ লগত আছোঁ। সেই বুলি আজি আমাৰ মাজত ইয়াতে ফুলৰ টাব বা তেওঁক এটা আদৰণি হিচাপে গামোচা এখন দি আমি আদৰণি জনালোঁ। আৰু আগন্তুক দিনত তেওঁৰ হৈ আমি সঁচাকৈ সকলোৱে মিলি তেওঁক মানে সহায় সহযোগিতা আগবঢ়াম। আৰু কোম্পানীৰ ফালৰ পৰা যিখিনি আশ্বাসন দিয়া হৈছে সেইটো সম্পূৰ্ণ তেওঁৰ কাৰণে আমি সাজু, আৰু কোম্পানীয়ে মানে তেওঁৰ কাৰণে যিখিনি কৰিব লগা আছে সম্পূৰ্ণ কৰিব বুলি আমাৰ আজিৰ এই সভাত মানে তেওঁক জনোৱা হৈছে। চৰকাৰে ইতিমধ্যে আমাৰ আজি বাক্সা জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আমাৰ এখন মিটিং আছে, তো নিশ্চয় এটা ভাল এটা পদক্ষেপ ল'ব বুলি আমি আশাবাদী। আৰু আমি ভাবিছোঁ যে প্ৰতিটো বাগিচাতে বা আমাৰ যোনটো ফাতেমাবাদ চাহ বাগিচাত দুৰ্ঘটনা হৈছে, বাকী জেগাত নাজানো, কিন্তু ফাতেমাবাদ বাগিচাৰ যোনটো নেকি আজি মালিক আমাৰ জালান ছাৰে যেনেকুৱা ধৰণে ব্যৱস্থা লৈছে সঁচাকৈ এটা শলাগ ল'বলগীয়া। বাকী বাগিচাতো মানে সেনেকুৱা ধৰণে শলাগ লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआनो आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा एसआइ निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।